ইভিনিং মোৰ বন্ধু বান্ধৱীসকল বৰ্তমান মই এতিয়া আছোঁ গাড়ীত এয়া মোক থ'ব গৈছে মোৰ বহুত দূৰৰ পৰা অহা দেৱৰ এজন আছে লগতে দেখাম বাৰু কিন্তু মেইন কথাটো হ'ল কি এতিয়া মোৰ চেহেৰাটো ভালকৈ দেখি নাপাব পাৰে এইফালে খাবলৈ লৈছোঁ ভাত গাড়ীতে ডিউটি যাওঁ ঘৰত আছিলোঁ ডিউটি হঠাতে ওলালে সেইকাৰণে এয়া দেখিছেনে ভাত লৈ লৈছোঁ ভাত সানি আনিয়ে ভিডিঅ' কৰিছোঁ চ' গাড়ীত বহি বহিয়ে ভাত খাওঁ আৰু ডিউটিলৈ গৈ থাকিম দেখাব আপোনালোকক ফ্ৰণ্ট ছাইডৰ পৰা লোৱা ৰেকৰ্ড কৰি দিয়াচোন অকণমান হেৰি হেল্ল' সুদূৰ তেজপুৰৰ পৰা আহিছে আমাক লগ কৰিবলৈ লগতে বাবু পূজাও খাবলৈ চ' এইফালে পোৱালিও এৰিব লগত যায় আমাক এতিয়া সময় কিমান হৈছে বাবা 9:30 গাড়ীতে ভাত থাকে এয়াই জীৱন আৰু কি ক'ব মায়ে এতিয়া ভাত খাই আছে অকণমান আগতে ভিডিঅ' বনাই থৈছিলোঁ যে গাড়ীত ভাত খাই আহি থকা তাকে সামৰি থওঁ বুলি আপোনালোকৰ আগলৈ আহিলোঁ ডিউটি এটালৈ গৈছিলোঁ কিন্তু ডিউটিটোৰ বিষয়ে চৰকাৰীভাৱে জনাব লাগে নে নালাগে নাজানো কিন্তু থুলমূলকৈ আপোনালোকৰ আগত মই কিছুমান কথা ক'বলৈ বিচাৰিছোঁ সম্ভৱ আপোনালোকেও শুনি ভাল পাব আৰু কিছুমানৰ সহায়ো হ'ব আমি সমাজত সহায় কৰিব পাৰিম বুলি ভাবি থৈছোঁ কথাখিনি কৈ মানে এনেকুৱা ঘটনা বহুত আগতেই শুনিবলৈ পাইছিলোঁ বা মই দেখিছিলোঁ কিছুমান ডিউটি আগতে তেনেকুৱা নকৰাও নহয় কৰিছোঁ আজিৰ দিনত আপোনাক ডক্টৰে চাই ট্ৰিটমেণ্ট কৰি সকলো বেমাৰ ভাল কৰিব পাৰে যিমান ডাঙৰ বেমাৰো সেনেকুৱা সময়ত এতিয়াৰ দিনত যাদু কৰিছে ক'লা যাদু কৰিছে ডাইনী এনেকৈ কৈ মানুহে মাৰপিট হৈছে মানুহৰ মাজত মাৰপিট হৈছে গাঁও এখনত চ' মই তাকে লৈ ক'বলৈ বিচাৰিছিলোঁ যে একদম ভিডিঅ' হিচাপে চাব পাৰি আপোনাৰ শৰীৰত ক'ত কি ঘটি আছে ডক্টৰে জনাই দিব পাৰে যে আপোনাৰ ইয়াত বিষ হৈ আছে আপুনি যদি দেখায় ইয়াত এনেকুৱা এটা প্ৰব্লেম হৈছে সেইকাৰণে বিষাইছে ইয়াত ঘাঁ হৈছে ইয়াত উখহি গৈছে ইয়াত মাংস বেছি হৈছে তেনেকুৱা কিমান প্ৰযুক্তি আহিলে তাৰপিছতো এতিয়াৰ দিনত এই বিশেষকৈ ঠাণ্ডা দিনবিলাক আহিলে জানেই নহয় ধৰ্মীয় অনুষ্ঠানৰ পৰা ঢেৰ বাবা সাধু তেনেকুৱা আমাৰ মহাত্মা পুৰুষবিলাক ঢেৰ আহে নহয় কিছুমানে উপকাৰ কৰি থৈ যায় কিন্তু মেক্সিমামেই মই ভাবোঁ অপকাৰেই কৰি থৈ যায় উপকাৰীৰ সংখ্যা কমেই চাগে তেনেকৈ বাহিৰৰ পৰা অহা সাধু বাবাবিলাকে গাঁৱৰ মানুহবিলাকক সহজ সৰল পাই কিনে কৈ থৈ যায় আপোনালোকৰ ঘৰৰ মানুহৰ বেমাৰ হৈছে এই আমুকৰ ঘৰৰ মানুহে আপোনালোকৰ গাঁৱত ডাইনী আছে আমুকৰ ঘৰৰ মানুহে ক'লা যাদু কৰিছে সেনেকুৱা কিছুমান কথা কৈ মানুহে অন্ধবিশ্বাসৰ বলি হৈ মাৰপিট কৰিছে মানুহক চ' কথাটো তেনেকুৱা ধৰণৰ মানুহে মাৰপিট কৰিবলৈ গৈছে কাৰোবাৰ এজনৰ কথা বিশ্বাস কৰি সেনেকুৱা ঢংগী বাবা এজনৰ কথা বিশ্বাস কৰি তেখেতসকলৰ গাঁৱত অশান্তি হৈছে মানুহ মৰিছে গাঁৱৰ মানুহবিলাক বেমাৰ হৈছে আমুকজন মানুহে কৰাৰ কাৰণে বুলি সেনেকুৱা এটা ঘটনাৰ পুনৰাবৃত্তি হৈছে মই এনেকুৱা ডিউটি আগতো কৰিছোঁ নতুন নহয় বহুত দিন আগতে কৰিছোঁ তেনেকুৱা ডিউটি কিন্তু আজিৰ পৰা প্ৰায় 10 বছৰমান আগতেই কৰা ডিউটি চ' সেইটোৰ পিছত পোৱাই নাছিলোঁ এইবাৰ আজি আকৌ পালোঁ ঘটনাটো চ' ভিডিঅ'টো কেতিয়া আপলোড কৰিম নাজানো কিন্তু আপোনালোকে জানি চাগে উপকৃত হ'ব যদি আপোনালোকৰ ঘৰৰ ওচৰত বা তেনেকুৱা গাঁৱৰ ভূঞত বা কোনোবা চিনাকি মানুহৰ ঘৰত তেনেকুৱা সাধু বাবা বা তেনেকুৱা ধৰণৰ মানুহ আহি কিবা কিবি কৈ থৈ যায় কাইণ্ডলি তেওঁলোকক এলাৰ্ট কৰিব সেইবিলাকে কোৱা কথাখিনিয়ে আমাক অপকাৰহে কৰিছে উপকাৰ নাই কৰা কাৰণ সমাজ এখন ধুনীয়াকৈ বহি থকা সমাজ এখন গাঁও এখন ধুনীয়াকৈ চলি থকা গাঁও এখনত সেনেকৈ মাৰধৰ বা অশান্তিৰ সৃষ্টি হ'লে সমাজত অশান্তিৰ সৃষ্টি হ'ব আৰু সেইটো কোনো যুক্তিকৰ কথা নহয় কোনোবাই কাৰোবাক যাদু কৰি মাৰিব নোৱাৰে আজিৰ দিনত সেইবোৰ অন্ধবিশ্বাস আৰু অন্ধবিশ্বাস সদায় অন্ধবিশ্বাসেই আজিৰ প্ৰযুক্তিবিদ্যাৰ যুগত অন্ধবিশ্বাসে কেতিয়াও জিকিব নোৱাৰে প্ৰযুক্তিবিদ্যাই জিকিব আৰু আমিও প্ৰযুক্তিবিদ্যাকে মানি চলোঁ কাৰণ হাতত এণ্ড্ৰইড এটা লৈ যদি আপুনি অন্ধবিশ্বাসৰ বলি হৈ ঘূৰি ফুৰে সেইটোক আৰু আজিৰ 21st চেঞ্চুৰীত জীয়াই থকা নহয় আৰু সেইটো সেই তাহানিৰ যুগৰে মানুহ বুলি ক'ব লাগিব আৰু তেখেতসকলৰ বিশ্বাস কৰি বহুত মানুহৰ অপকাৰ হৈছে মানুহ কোন ঘৰে মানুহে কাক কি কৰিছে কোন ঘৰ মানুহে কাক কি জনাইছে বুলি কৈ মাৰপিট কৰি মানুহজন যথেষ্ট মানুহগৰাকী মাইকী মানুহ ইনজৰ্ড হৈছে বাৰু যথেষ্ট ইনজৰ্ড হৈছে চ' সেনেকুৱা ঘটনা পুনৰাবৃত্তি নহওক আৰু ভৱিষ্যতলৈ এনেকুৱা ঘটনা আমিবিলাকে পুনৰাবৃত্তি হ'বলৈ দিব নালাগিব যদি গাঁও সমাজত কোনোবা তেনেকুৱা মানুহ আছে সোমাইছে জনাব লাগে তেনেকুৱা মানুহৰ কথাক লৈ বিশ্বাস কৰিব নালাগে তেওঁলোকক গাঁৱে ভূঞে আহি তেনেকুৱা ধৰণৰ কথা প্ৰচাৰ কৰিবলৈ সুবিধা দিব নালাগে মই ইয়াকে কৈ আজিৰ ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ আকৌ পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ লগতে ভিডিঅ'বোৰ চাই যদি ভাল পাইছে মোৰ জনাবলৈ নাপাহৰিব আজিলৈ আহোঁ গুড নাইট